নমস্কাৰ স্বাগতম জনাইছোঁ ইউনিক মনিটৰ চেনেলটোলৈ। আজিৰ এই লেসনটোত আমি আলোচনা কৰিম 7 কমন এৰৰ্ছ ইন ইংলিছ গ্ৰামাৰ। তেনেহ'লে আহিছোঁ ফাৰ্ষ্ট চেণ্টেন্সটোলৈ। ফাৰ্ষ্ট চেণ্টেন্সটোত আছে আই মেট ৰাজু 2 years বিফ'ৰ। এই চেণ্টেন্সটোৰ এৰৰটো উলিয়াব লাগে আমাৰ। এই চেণ্টেন্সটোৰ এৰৰ হৈছে বিফ'ৰ। ইয়াৰে বিফ'ৰৰ সলনি হ'ব এগো। কাৰেক্ট আনচাৰ হ'ব আই মেট ৰাজু 2 years এগো। এতিয়া আহিছোঁ নেক্সট চেণ্টেন্সটোলৈ। নেক্সট চেণ্টেন্সত আছে হোৱাট ইজ দ্য ডিফাৰেণ্ট। এই চেণ্টেন্সটোৰ আমি এৰৰটো উলিয়াব লাগে। এই চেণ্টেন্সটোৰ এৰৰ হৈছে ডিফাৰেণ্ট। ডিফাৰেণ্টটো হৈছে এটা এডজেক্টিভ। গতিকে আমি ইয়াতে হোৱাট ইজ দাৰ পিছত লগাব লাগিব এটা নাউন। গতিকে ডিফাৰেণ্টৰ নাউন হ'ব কি ডিফাৰেঞ্চ। গতিকে ইয়াৰে কাৰেক্ট আনচাৰ হ'ব হোৱাট ইজ দ্য ডিফাৰেঞ্চ। অ'কে, নেক্সট চেণ্টেন্সটোলৈ আহিছোঁ। টুডে মৰ্ণিং আই ৱ'ক আপ লেট। এই চেণ্টেন্সটোৰ আমি এৰৰটো উলিয়াব লাগে। এই চেণ্টেন্সটোৰ এৰৰ হৈছে টুডে মৰ্ণিং বুলি নকওঁ আমি ক'ম দিছ মৰ্ণিং। গতিকে ইয়াৰে এৰৰটো হ'ব দিছ মৰ্ণিং আই ৱ'ক আপ লেট। অ'কে, নেক্সট চেণ্টেন্সটোলৈ আহিছোঁ। দিছ ইজ এ 6 months কোৰ্ছ। এই চেণ্টেন্সটো দেখাত শুদ্ধ যেনে লাগে, কিন্তু এইটো শুদ্ধ নহয়। ইয়াৰে কাৰেক্ট আনচাৰ কি হ'ব দিছ ইজ এ 6 month কোৰ্ছ। ইয়াৰে এছটো আমাক নালাগে, এছটো আমি উঠাই দিব লাগিব, যিহেতু এইটো ইয়াতে এডজেক্টিভ হিচাপে ইউজ কৰা হৈছে। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব দিছ ইজ আ 6 month কোৰ্ছ। অ'কে, নেক্সট চেণ্টেন্সটোলৈ আহিছোঁ। থেংক ইউ আই ৰিয়েলি এনজয়ড। ইয়াৰে আমি এৰৰটো উলিয়াব লাগে। ইয়াৰে এৰৰটো হ'ব এনজয়ড, মানে এনজয়ডৰ পিছত আমি আকৌ এটা ৱৰ্ড বহুৱাব লাগিব। যিহেতু এনজয়ডটো হৈছে এটা ৰিফ্লেক্সিভ ভাৰ্ব, গতিকে ৰিফ্লেক্সিভ ভাৰ্বৰ পিছত ইয়াৰে যিটো ছাবজেক্ট থাকে সেই ছাবজেক্ট অনুসৰি তাৰে আমি বহুৱাব লাগিব ৰিফ্লেক্সিভ প্ৰনাউন। ইয়াতে যিহেতু আই আছে, আই ৰিফ্লেক্সিভ প্ৰনাউন হ'ব মাইছেল্ফ। গতিকে ইয়াৰে কাৰেক্ট আনচাৰটো হ'ব থেংক ইউ আই ৰিয়েলি এনজয়ড মাইছেল্ফ। যদিহে ইয়াত হি থাকিলে হয় তেনেহ'লে হ'ল হি ৰিয়েলি এনজয়ড হিমছেল্ফ। চি থাকিলে হ'ল হয় চি ৰিয়েলি এনজয়ড হাৰছেল্ফ। উই থাকিলে হ'ল হয় উই ৰিয়েলি এনজয়ড আৱাৰ চেল্ফছ। দে থাকিলে হ'ল হয় দে ৰিয়েলি এনজয়ড দেমছেল্ফছ। গতিকে ইয়াৰে কাৰেক্ট আনচাৰটো কি হ'ব আই ৰিয়েলি এনজয়ড মাইছেল্ফ। আহিছোঁ নেক্সট চেণ্টেন্সলৈ। নেক্সট চেণ্টেন্সটো আছে ডিড ইউ লুজ ইয়'ৰ চেলফোন। এই চেণ্টেন্সটোৰ এৰৰ হ'ব লুজ। লুজ মানে হৈছে ঢিলা, যিটো হৈছে টানৰ বিপৰীত। গতিকে ইয়াতে হ'ব হেৰুৱাটো, মানে লুজ। ডিড ইউ লুজ ইয়'ৰ চেলফোন। আৰু যদি আমি চাব যাওঁ দুয়োটাৰে প্ৰনাউন্সিয়েশ্যনটো বেলেগ বেলেগ। এটা হৈছে লুজ আৰু এটা হৈছে লুজ। লুজ মানে হৈছে ঢিলা আৰু লুজ মানে হৈছে হেৰুওৱা। গতিকে ইয়াৰে কাৰেক্ট আনচাৰ কি হ'ব ডিড ইউ লুজ ইয়'ৰ চেলফোন। অ'কে, এতিয়া নেক্সট চেণ্টেন্সটোলৈ আহিছোঁ। য়েছ আই হেভ এ ফ্ৰী টাইম। এই চেণ্টেন্সটোৰ এৰৰ হৈছে এই চেণ্টেন্সটোত থকা ইয়াতে থকা এটো। যিহেতু টাইম হৈছে এটা আনকাউণ্টেবল নাউন, গতিকে আমি ইয়াৰে লগত এটো আৰ্টিকল হিচাপে ইউজ নকৰোঁ। গতিকে এই চেণ্টেন্সটোৰ আমাৰ কাৰেক্ট আনচাৰ কোনটো হ'ব য়েছ আই হেভ ফ্ৰী টাইম। আজিৰ এই লেচনটোত এইখিনিয়ে আছিল। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু উপযোগী বুলি ভাবিলে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।